আজি গোসাই বিহু বিশ্বনাথত পালিত হল ৰজাদিনীয়া পৰম্পৰা। দেৱালৰ গোসাঁয়ে পদধূলা দিলে গয়াৰ পদূলিত। অনাদি কালৰে পৰাই বিশ্বনাথবাসীয়ে পালন কৰি অহা গোসাঁই ফুৰোৱা উৎসৱত এইবেলিও দেখা গ'ল ৰাইজৰ ব্যাপক উৎসাহ। ঢোলে ডগৰে ৰাইজে গাঁও ফুৰাবলৈ আনিলে গুপ্তকাশী খ্যাত বিশ্বনাথ দেৱালৰ মূল বিগ্ৰহজনাক। পুৱাৰ পৰাই গোসাঁইৰ শ্ৰীচৰণত মূৰ দোৱাবলৈ চাকি বন্তি জ্বলাই সাজু হল বহু লোক। বুঢ়ালুইতৰ পাৰত অৱস্থিত দেৱালৰ পৰা ভিৰগাঁৱলৈ অনাৰ বাটত ঘৰে ঘৰে গোসাঁইক সেৱা জনাই আশীৰ্বাদ ললে ৰাইজে। আন বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহল বিশ্বনাথবাসীয়ে পালন কৰা এই ৰজাদিনীয়া পৰম্পৰাৰ। সমান্তৰালভাৱে চলি থাকিল বিহুমূলীয়া ৰাইজৰ উৎসাহ উদ্দীপনা। আহোমৰ দিনৰ পৰা এই অনুষ্ঠান চলি আহিছে আৰু এতিয়া আমাৰ ভাগত পৰিছে, আমি এই অনুষ্ঠান কৰি গৈ আছো। উলহ মালহ আজিৰ দিনটো আমি নাচ গান কৰি বাবাক আদৰি লৈ যাওঁ আৰু বাবাক আমি আদৰি লৈ গৈ বিশ্বনাথবাসী ৰাইজে আকৌ পুনৰ তেওঁক নিজৰ আসনত আমি বহাওঁ। বিয়লি ভাগত একেই উৎসাহেৰে ৰাইজে ভিৰগাঁৱৰ কাইঢাপৰ পৰা গোসাঁইক উভতাই নিলে বিশ্বনাথ দেৱালয়লৈ। এইদৰেই বছৰটোলৈ সামৰণি পৰিল বিশ্বনাথৰ গোসাঁই ফুৰোৱা উৎসৱৰ।